Hi guys, welcome to my YouTube channel. আজি মই আহিলো এইফালে উৎপলতৰ ঘৰলে উৎপলে মানে এইফালে এই ছাগলী গঁৰাল এটা বনাই আছে মোক দেখুৱাবলৈ মানে ভিডিও এটা কৰিবলৈ মাতিলে আৰু মই হেতু বনাই আহিছো এইফালে উৎপলে কাম লাগি আছে এইটো হল ছাগলী গঁৰালটো ইফালে বনাই আছে ইফালে তলত পুৰা টকটা দিছে আৰু Wow! পুৰা টকটা দি বনাই আছে ইফালে বহুত ধুনীয়া বনাই আছে Wow! ফলে বহুত ধুনীয়াকৈ বেৰ দিছে লাগি আছে কাম লাগি আছে এইটো বনাই থকা হৈছে ন ছাগলী ন ছাগলী কেইজনী আছে বৰ্তমান ছাগলী এতিয়া 10 জনী আছে 10 জনী ন 10 জনী আছে ন লগত কুকুৰা থাকিব ন আধা বনিলে আৰু ন হয় নাই আধা মানে হৈ গ'ল ন এইখন ঘৰ বাঁহ লগোৱা হৈছে না ঘৰ বাঁহ লগোৱা হৈছে ন এইটো দলবা দিয়া হৈছে ন বহুত ধুনীয়াকৈ বেয়া দিছে উৎপলে পুৰা দিছে আৰু বেয়া কেইদিন লাগিছে 3 দিন মানতে হৈ গ'ল ন অলপ বাকি আছে আৰু ন বেছি না ভাতটো খালি বৰ্তমান ভাত নাই খোৱা ৰাতিপুৱাটো খোৱা হ'ল আৰু দুপৰীয়া খোৱা হোৱা নাই ন দিয়া নাই ন আৰু এইফালে আছে মধিয়াম গছ এজোপা ওচৰতে মধিয়াম গছ এজোপা আছে একদম মধিয়ামো একদম খাব পাৰিব উঠি পিনি আপোনালোকে আহিলে মানে কেতিয়াবা যদি আহে এফালে মধিয়াম পকা দিনত পাৰিব আৰু মধিয়াম খাবলৈ গঁৰালৰ ওচৰতে একদম মধিয়াম এজোপা আছে এইজোপা মধিয়ামজোপা ইফালে ওচৰত আকৌ এজোপা আছে ইফালে অমিতা গছ ইফালে আছে কলগছ সিহঁতৰ বাৰীখনো এবাৰ দেখুৱাই দিছোঁ আৰু ইফালে আছে ভীমকল গছ বাপৰে বাপ ডবল ভীমকল লাগি আছে এফালে আছে চেনিকল ইফালে আছে কল চেনিকল ভীমকল এইবোৰ আছে আৰু যদি ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিও এটাত লগ পাম আজিলৈ বাই